হাইস্কুলৰ টেটত যিসকলে পাছ কৰি থৈছিলে ইতিমধ্যে এটা ভাল খবৰ আহি গৈছে। ৭,৪40টা বিজ্ঞাপন ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ওলাব। হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। তো বলক আমি তেখেতৰ পৰা পোনপটীয়াকৈ শুনো। দ্বিতীয়তে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি হাইস্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি ৭,৪40টা পোষ্টৰ আমি বিজ্ঞাপন দিম। যিহেতু টেট অনুষ্ঠিত হৈ গৈছে, আমি ট্ৰাই কৰিম যে ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয়, আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায়, তেতিয়া দিলে হ'ব। আদাৰৱাইজ 3 to 4 মান্থছৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট কৰি ল'ম। বাট 7,440 ৭,৪40টা হাইস্কুল আমি হাইস্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ। গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে